নমস্কাৰ সকলোকে। আজি হৈছে মানুহজনৰ জন্মদিন। জন্মদিন বুলি বৰ বিশেষ একো কৰা নাই যদিও ঘৰতে সৰুকৈ অকণমান আয়োজন কৰিছোঁ। বিয়াৰ পিছত এইটো হৈছে তেওঁৰ 5 নম্বৰ জন্মদিনটো। আগৰ 4টা জন্মদিন পালন কৰিব নোৱাৰিলোঁ কিছুমান প্ৰব্লেমৰ কাৰণে। এনে ধৰক বিয়াৰ প্ৰথম জন্মদিনটোত লকডাউন গ'ল, তাৰপিছত বাবা আমাৰ জীৱনত আহিল, তাৰপিছত বাবা জন্ম পালে, তাৰপিছত আকৌ বাবা অকণ সৰু হৈছিলে, দিগদাৰ আছিল। তো সেনেকৈ 4টা জন্মদিন গ'ল। ভাবিছোঁ এইবাৰ অকণমান সৰুকৈ ঘৰতে আয়োজন কৰোঁ। তেওঁ কিন্তু মানা কৰিছিলে, যিহেতু মোৰ অসুখ হৈ আছে, চৰ্দি কাহ হৈ আছে, গা বহুত দুৰ্বলো হৈ আছে। তথাপিতো ভাবিছোঁ যিমানখিনি পাৰোঁ কৰোঁ। তেনে ব'লকচোন মইনো কেনেকৈ আয়োজন কৰোঁ অকণমান দেখুৱাই দিওঁ। এয়া মই ঘৰতে এটা চিম্পলকৈ কেক বনাব খুজিছিলোঁ। ওটছেৰে বনাইছোঁ। একাপ ওটছ দিছোঁ, একাপ চুজি দিছোঁ। বেলেগ ময়দা আটা তেনেকৈ একো দিয়া নাই, অকল ওটছ আৰু চুজি দিছোঁ। অকণমান ৰিফাইন দিছোঁ, গাখীৰ অকণমান দিছোঁ চিম্পলকৈ, বা বেকিং চ'ডা, ঘি এইবিলাক ব্যৱহাৰ কৰা নাই, একদম চিম্পলকৈ বনাইছোঁ। তাৰপিছত এইটো মই গেছতে এনেকৈ বহুৱাই দিছোঁ, ইলেক্ট্ৰিক মানে কুকাৰত। তাৰপিছত আনফালে অকণমান পায়স অকণমান বনাই আছিলোঁ। পায়স তাৰমানে গধূলি প্ৰসাদ দিম, প্ৰসাদ দি ওচৰৰ মানুহখিনিক প্ৰসাদ বিলাই দিম। তো সেনেকৈ আয়োজন কৰিছোঁ সৰু সুৰাকৈ। যিহেতু মোৰ অসুখ হৈ আছে, গমেই পাইছে হয়তো আপোনালোকে, মোৰ মাতত গমেই পাইছে হয়তো। তথাপিতো সৰু সুৰাকৈ এনেকৈ কৰিছোঁ। পায়সখিনি বনাইছোঁ যদিও চেনি বেছিকৈ দিয়া নাই। তাৰপিছত এইফালে কেকটো মোৰ ৰেডি হৈ গ'ল। ইয়াতে মই একো লেপন নিদিওঁ, জাষ্ট চিম্পলকৈ কেকটো ৰাখিছোঁ। যিহেতু আমি ঘৰতে খাম বা ওচৰ অকণমান দিম। তাৰপিছত এইফালে আকৌ মোৰ মাহ প্ৰসাদখিনিও মই ইয়াতে বৰালোঁ ভগৱানৰ ওচৰত। আনফালে আকৌ মই কেকটো বৰালোঁ। কেকটো অকণমান বেলেগ দেখা হৈছে হয়নে? এইটো আকৌ বেলেগ কেক দুটা বনাইছিলোঁ। এটা অকণমানকৈ বনাইছিলোঁ, এটা অকণমান ডাঙৰকৈ বনাইছিলোঁ। তো যিয়ে নহওক, আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।